अऊज़ुबिल्लाहि मिनश्शैतानिर्रजीम बिस्मिल्लाहिर्रहमानिर्रहीम सल्लल्लाहु अला मुहम्मद सल्लल्लाहु अलैहि वसल्लम। আল্লাহ নবীৰ খাস চাৰিজন সাহাবীৰ ভিতৰত সবচে প্ৰথমজন আছিলে হযরত আবু বক্কৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু। তেওঁ আল্লাহ নবীৰ প্ৰথম খলিফা আছিলে আৰু तमाम আম্বিয়াসকলৰ পিছত সবচে আফজল যিজন মানুহ তেওঁ হ'ল আবু বক্কৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু। আবু বক্কৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু আসলতে আল্লাহ নবীৰ লগৰ আছিলে। আল্লাহ নবীয়ে এলানে নবুৱত কৰাৰ আগতো আবু বক্কৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৱে আল্লাহ নবীক চিনি পাইছিলে, একেলগে উঠা বহা কৰিছিলে, কথা পাতিছিলে এনেকুৱা, আৰু বহুত ভাল বন্ধু আছিল। তেওঁ আল্লাহ নবী এলানে নবুৱত কৰাৰ প্ৰায় 20 বছৰৰ আগতে এটা সপোন দেখিছিলে। সপোনটো এনেকুৱা আছিলে যে এটা ডাঙৰ তৰা মক্কাৰ ওপৰত আহি গ'ল, আহি পিনি তাত ফাটি গ'ল। ফাটি পিনি মক্কাৰ প্ৰত্যেক ঘৰ মানুহতে সেই তৰাটোৰ এটা এটা টুকুৰা পৰিল। সেই টুকুৰা এটাও আহি পিনি আবু বক্কৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু ঘৰতো পৰিলে, আৰু বাকী যিমান সেই তৰাটোৰ টুকুৰাবিলাক বেলেগত পৰিছিলে সব নুমাই গ'ল। কিন্তু আবু বক্কৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু ঘৰত যিটো টুকুৰা পৰিছিলে সেইটো টুকুৰা কিন্তু জ্বলিয়ে থাকিলে। যেতিয়ালৈকে আবু বক্কৰ সিদ্দিক হাৰ পাই গ'ল তেতিয়ালৈকে দেখিলে যে সেই তৰাটো জ্বলিয়ে আছে। হযরত আবু বক্কৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৱে তেতিয়ালৈকে ইমান কথাটো গুৰুত্ব নিদিলে। তেওঁ তিজাৰত কৰিছিলে, মানে বিজনেছ কৰিছিলে। বিজনেছ কৰিবলৈ তেওঁ য়মান দেশত গৈছিলে। য়মান বুলি তেওঁ আছে যিখন দেশ, য়মান দেশত গৈছিলে। প্ৰায় তেওঁ যায়, তাত এজন মানুহৰ ঘৰত তেওঁ থাকে। সেই মানুহজন হ'ল আগৰ আসমানী কিতাপবিলাক, মানে কোৰাণৰ আগত যিবিলাক আসমানী কিতাপ আহিছিলে সেইবিলাক সব পঢ়িছিলে, মানে সবৰে ইলিম থকা এজন মানুহ আছিল। সেইজন মানুহ আবু বক্কৰ সিদ্দিকৰ বহুত লগৰ বন্ধু আছিলে, আৰু যেতিয়া য়মান দেশত যায় সিহঁতৰ ঘৰতে তেওঁ থাকে, বাকী যি বিজনেছ কৰিবলৈ আছে কৰে আৰু ঘূৰি আহে। এদিন বহুত দিনৰ পিছত তেওঁ মনত পৰিলে এদিন যে এইটো এজন আসমানী কিতাপৰ ইলিম থকা মানুহ, তেওঁ বহুত জানে। গতিকে ভাবিলে যে মই যিটো সপোন দেখিছিলোঁ এই সপোনটো ইয়াক সুধি চাওঁ, তাৰ মানেনো কি, অৰ্থ কি। তেতিয়া এদিন ক'লে যে মই এনেকুৱা এটা সপোন দেখিছিলোঁ, এই সপোনটো অৰ্থটো কি, মোক অকণমান চাই পিনি ক'বাচোন তুমি। সেই মানুহজনে ক'লে হ'ব মই ক'ম। তেওঁ গোটেই আসমানী কিতাপবোৰ চাই পিনি আবু বক্কৰ সিদ্দিক এবাৰ আহোঁতে তেওঁ বহাই পিনি ক'লে যে শুনা, তোমালোকৰ মক্কাত এজন নবী আহিব, যিজন আখেৰী নবী হ'ব। সেই তোমাৰ সপোনটোৰ অৰ্থটো হ'ল এইটো যে সেই আখেৰী নবীজনৰ তুমি বহুত ওচৰৰ বন্ধু হ'বা, আৰু তেওঁ প্ৰথমজন মানুহ যোনে সেই নবীজনক নবী বুলি মানি ল'ব সেইজন তুমিয়ে হ'বা, আৰু সেইজন মানুহৰ প্ৰথম খলিফাও তুমি হ'বা। আৰু তেওঁ যি কাম এৰি থৈ যাব, আধা এৰি থৈ যাব, সেইখিনি পূৰা কৰিবলৈও দায়িত্বটো প্ৰথম তোমাৰ কান্ধতে পৰিব। হযরত আবু বক্কৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৱে তেওঁৰ লগত কথা পাতিলে, এনে ঘৰত বহা নিচিনা যিটো কথা পাতিলে, পাতি তেওঁ ইমান গুৰুত্ব নিদিলে কথাটো। হ'ব আৰু যেনেকুৱা হ'ব পাৰে, বা এইটো সপোনৰ এটা ফলাফলহে কৈছে, এইটো কিজানি নহ'বও পাৰে, যিটো কৈছে নহ'বও পাৰে, ইমান গুৰুত্ব নিদিলে। তেনেকৈ সময় পাৰ হৈ গ'ল। আবু বক্কৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু এইটো নিয়ম আছিলে যে তেওঁ যেতিয়া বিজনেছৰ পৰা ঘূৰি আহি চিধা ঘৰলৈ নাযায়, কিবা এটা তেওঁ তোহফা লৈ আনে, উপহাৰ লৈ আনি চিধা আল্লাহ নবীৰ ওচৰলৈ যায়। নবী গৈ পিনি সেই বস্তুটো দিয়ে, তেওঁলোক অকণমান কথা পাতে, তাৰপিছতে তেওঁ ঘৰলৈ যায়। সেইটো সদায় নিয়ম আছিলে। সেইবাৰ যেতিয়া তেওঁ য়মানৰ পৰা আহিছিলে তিজাৰত কৰি, ঘৰলৈ নগ'লে, বাকী লগত যিবিলাক মাল বস্তু লৈ যিবিলাক গোলাম আছিলে, গোলামক পঠাই দিলে যে মোৰ ঘৰত গৈ বস্তুখিনি থৈ দিবি। কিন্তু আবু বক্কৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু তেওঁ চিধা আল্লাহ নবীৰ ওচৰত গুচি গ'ল। আল্লাহ নবীৰ ওচৰত যেতিয়া গ'ল, যিটো তোহফা আনিছিলে তোহফাটো দিলে। বেলেগ কোৱাৰ আগতে আল্লাহ নবীয়ে ক'লে, আবু বক্কৰ মই তোমাৰ কাৰণে ৰৈ আছিলোঁ, মোক আল্লাহে আখেৰী নবী হিচাপে বনাই পঠাইছে, আৰু আল্লাহৰ হুকুম আহিছে যে মই এলান কৰি দিওঁ মানুহৰ মাজত যে মই আখেৰী নবী হয়। হযরত আবু বক্কৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৱে সুধিলে, মই বিশ্বাস কৰিছোঁ যে আপুনি যদি এই দুনিয়াত কোনোবা নবী হ'ব পাৰে, আপোনাৰ বাহিৰে বেলেগ কোনো হ'বই নোৱাৰে, কাৰণ মই সৰুৰ পৰা আপোনাক চিনি পাওঁ, সৰুৰ পৰা আপোনাক জানো, আপোনাৰ আখলাক দেখা পাইছোঁ, সঁচা কথা কোৱা, আমানত কেনেকৈ আপুনি বচাই ৰাখে, দুখীয়াক কেনেকৈ মৰম কৰে, য়তীমক কেনেকৈ মৰম কৰে, সব মই দেখিছোঁ। মই মানি লৈছোঁ যে যদি কোনোবা নবী হ'ব পাৰে আপুনিয়ে নবী হ'ব পাৰে। কিন্তু মোৰ মনৰ মাত্ৰ এটা সন্দেহ মই চাফা কৰিব বিচাৰিছোঁ। সেইটো কাৰণে মই সুধিছোঁ যে মই কি নিচানি দেখি মই মানি ল'ম যে আপুনি সঁচা আল্লাহৰ নবী হয়। এই কথা শুনি আল্লাহ নবীৰ মুখত হাঁহি আহি গ'ল। আল্লাহ নবীয়ে আবু বক্কৰৰ ফালে চাই হাঁহি ক'লে, আবু বক্কৰ তুমি মোক কি নিচানি সুধিব বিচাৰিছা? তোমাৰ সেই যে সপোনটো দেখিছিলা আজিৰ পৰা 20 বছৰৰ আগত, যে এটা
আহি মক্কাৰ ওপৰত ভাঙি গৈছিলে তাৰ এটা টুকুৰা চবৰ ঘৰত পৰিছিলে এটা টুকুৰা তোমালোকৰ ঘৰতো পৰিছিলে সেই সপোনটো যিটো তাবি তোমাক য়মনত সেই তোমাৰ লগৰজনে কৈ পঠাইছিলে সেইটোৱে কাফি নহয় যে তুমি মানি ল'বলৈ যে মই আল্লাহৰ নবী হয় সেই কথা যেতিয়া শুনিলে আবু বকৰে তেতিয়া চিধা আল্লাহ নবী হাতত ধৰি ল'লে ধৰি ইছলাম ধৰ্ম লগে লগে গ্ৰহণ কৰি ল'লে কাৰণ আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৱে সেই য়মনৰ সেই লগৰজনৰ বাহিৰে আৰু কাকো সেই কথাটো কেতিয়াও কোৱাই নাছিলে সদায় তেওঁ মনৰ ভিতৰতে ৰাখিছিলে কাৰণ যেতিয়া তেওঁ আল্লাহ নবীয়ে কথাটো কৈ দিলে গম পাই গ'ল যে এজন সঁচা আল্লাহ নবী হ'ব লাগিব